বৰমুণ্ডাই বোলে চুজাৰ চাই তাৰ কাৰণে ঠিক হৈ আছে বৰমুণ্ডা। কিবা চাবি নেকি বৰমুণ্ডা বাচন চাচন? বৰমুণ্ডাই বাচন চাই আছে বৰ্তমান। Hey guys, welcome to Silaki Mon YouTube channel. মানে বহুত ৰাতি হৈ গ'ল, 10:30 মান হৈ গ'ল বৰ্তমান। মানে স্মল মেলা চাব যাম আজি আপোনালোকক দেখুৱাম মানে ৰাতি মানে দৃশ্যটো কেনেকুৱা হয় আৰু তেন্তে বলক আজি মোৰ লগত স্মল মেলা চাব যাম গান্ধী মৈদাম মংগলদৈ। তেন্তে বলক বহুত ৰাতি হ'ল, হয়তো এতিয়া মানে কি হ'ল মানে মেলা শেষে হৈ গ'ল এতিয়ালৈকে বৰ্তমান গম পোৱা নাই। তেন্তে বলক মোৰ লগত আপোনালোকে যাক। যদি ভিডিঅ'টো ভাল লাগে চাই আপোনালোকৰ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মানে নতুনকৈ চেনেল এটা খুলিছোঁ মানে আপোনালোকৰ হেৰিত আৰু কি ক'ম মানে সকলোৱে ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে নতুনকৈ মোৰ ভিডিঅ' কোনোবাই চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক আজি বৰ্তমান আমি স্মল মেলাত যাওঁ, সকলোৱে মেলা উপভোগ কৰোঁ। ভিডিঅ'টো কেনেকুৱা হয় আৰু কেনেকুৱা হ'ব গৈ আছে আপোনালোকে প্ৰথমৰ পৰা একেলগে চাই থাকক। তেন্তে বলক চ' গাইছ বৰ্তমান যাই আছোঁ আৰু স্মল মেলা পাম যায় মানে বহুৰা ৰাতি আকাশখনত দেখিছোঁ আচোন আপোনালোকে। আৰু মোৰ লগত যাই আছে বৰমুণ্ডা আৰু মই বৰ্তমান গৈ আছোঁ আৰু মেলাত আপোনালোকক যাই মানে হয়তো মেলা কি মানে একো মানে মাত চাত একোৱে নাই মানে চন্দ একো নাই মানে 10:30 নে 11টা বাজি গ'ল মানে যাই আছোঁ আৰু এই ৰাতি মানে অলপ কিবা লাইটৰ চিগদাৰ দেখি মোবাইলটোৰ ইমান কেমেৰা ভাল নহয় মানে তেওঁ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ। আৰু বৰমুণ্ডা মানে তামাম স্পীড গৈছে মানে মেলা যাব নাপাওঁ বুলি। চ' গাইছ মানে মেইন গেটখন পাই গ'লোঁ বৰ্তমান সোমাই আছোঁ। মানে মেলাত মানুহে নাই মানে দোকান চোকান খুলি আছে বৰ্তমান মানুহ একদমেই কোনো নাই মানুহ। দেখুৱাম এইবাৰ ফ্ৰণ্ট কেমেৰা কৰি দেখুৱাম, বেক কেমেৰা কৰি কিমান দেখুৱাম মানে মানুহে নাই পূৰা মানে দোকান চোকান হেৰি কৰি দিছে আৰু সেয়া কাপোৰ মানে বৰমুণ্ডাই বোলে চুজাৰ চাই তাৰ কাৰণে ঠিক হৈ আছে বাৰু। মানে য'তে যোৰ দোকানতে যাওঁ মানে চাই দিওঁ বুলি কৈ মানে দোকান চোকান বন্ধ কৰাৰ টাইম হৈছে মানে একদম লাষ্টটো বাকী নোহোৱা হৈছে মানে এই ৰাতি মেলা চাব একদম। চ' গাইছ সেইকাৰণে উঠিব মন আছিল কিন্তু এতিয়া লাষ্ট টাইম বন্ধ কৰিব তাৰ কাৰণে বৰমুণ্ডাক খুলিছোঁ মানে মই ইয়াতে উঠিব বৰমুণ্ডাই ঠেলিব বৰমুণ্ডা। চ' গাইছ মই উঠিব খুলিছিলোঁ বৰমুণ্ডাক মানে ঠেলিব দিছিলোঁ কিন্তু কিবা কয় বুলি ভয় লাগে মানে কি ক'ম আৰু ৰাতি যদি একদম যদি ভৰাই থৈ দিয়ে আৰু মানে এতিয়া নিব লাগিব মানুহ নাই তাৰমানে। চ' গাইছ ইফালে ব্ৰেক ডেন্স আছিল মানে উঠিব মন আছিল আৰু ইফালে চকৰিটো আছিল ডাঙৰ চকৰিটো কিন্তু বহুত ৰাতি হৈ গ'ল বন্ধ কৰিলে আৰু কি কৰিবি আৰু এখন ঈশ্বৰৰ লীলা ভগৱানৰ খেলা এয়ে কয়হে বৰমুণ্ডা। অলপ কিবা এটা কৈ দিয়ক ভিডিঅ' মানে কি ক'ম আৰু আমি আহিলোঁ চাবলৈ বন্ধ হ'ল টাইমো বহুত হ'ল আৰু আমাৰ কপালৰ ফুটা বুলি ক'লে হয় আপোনাক দেখুৱালোঁ আৰু যিমানখিনি পাৰে চেষ্টা কৰিলোঁ কিন্তু ভালকৈ দেখুৱাব নোৱাৰিলোঁ। আপোনালোকক ইণ্ডিয়ান ফাষ্ট ফুড দেখুৱাই আছোঁ চাপ আৰু আমাৰ ওচৰত বৰ্তমান উঠি আছে এইখনো উঠি পাম কিন্তু এইখনো ভাল লাগিব নালাগে ইয়াতে চাপ মাৰিব মন আছিল কিন্তু বৰমুণ্ডাৰ লগত মই ডুবিবলৈ মন আছিল ইয়াতে মন আছিল কি ক'ম আৰু হৈছে ইণ্ডিয়ান ফাষ্ট ফুড গুৱাহাটীৰ পৰা আহিছে মানে এইখন মানে কিবা এটা খাই লওঁ আৰু খাৱাটো ভিডিঅ' চিডিঅ' নকৰোঁ মানে বহুত মানুহ আছে লাজি লাগে বৰমুণ্ডা আৰু हेलो दोस्तों वेलकम टू सिलेकी मोर यूट्यूब चैनल আপোনালোকলৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আপোনালোকৰ হাতত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই